নমস্কাৰ। আমাৰ প্ৰশ্ন আপোনাৰ উত্তৰ প্ৰাইজ মনি কুইজ প্ৰতিযোগিতাৰ যোৱা সংখ্যাৰ উত্তৰসমূহ ক্ৰমে 1 নম্বৰ ভগৱান বিষ্ণুৰ আন এটা নাম কি? উত্তৰ শ্ৰী নাৰায়ণ। 2 নম্বৰ পৃথিৱীৰ গতিবেগ কিমান? উত্তৰ বি ছেকেণ্ডত 185 মাইল। 3 নম্বৰ চিলনী জীয়েকৰ সাধু কোনে লিখিছিল? উত্তৰ শ্ৰী লক্ষ্মীনাথ বেজবৰুৱাই। 4 নম্বৰ কোনজন আহোম ৰজাই প্ৰতাপ সিংহ উপাধি গ্ৰহণ কৰে? উত্তৰ এ চুচেনফাই। 5 নম্বৰ অসমৰ বৃহৎ জিলা কোনখন? উত্তৰ ডি কাৰ্বি আংলং। এয়াই আছিল যোৱা সংখ্যা প্ৰশ্নৰ উত্তৰসমূহ। এতিয়া আহোঁ এই সংখ্যা অৰ্থাৎ এপিছড 3ৰ প্ৰশ্নসমূহ লৈ। তাৰ আগতে ভিডিঅ'টো লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি বেল বুটামটো বজাবলৈ নাপাহৰিব। এয়া আপোনালোকৰ সন্মুখত তৃতীয় সংখ্যা প্ৰাইজ মনি কুইজ প্ৰতিযোগিতাৰ প্ৰশ্নসমূহ ক্ৰমে। 1 নম্বৰ প্ৰশ্ন অভিমন্যু কাৰ পুত্ৰ? এ উত্তৰা, বি দুশালা, চি সুভদ্ৰা, ডি ৰুক্মিণী। 2 নম্বৰ আটাইতকৈ পাতল মৌলটো কি? এ হাইড্ৰজেন, বি কাৰ্বন, চি পানী, ডি অক্সিজেন। 3 নম্বৰ প্ৰশ্ন বৰ্তমান অসমৰ বিত্তমন্ত্ৰী কোন? এ পীযুষ হাজৰিকা, বি অজন্তা নেওগ, চি চন্দ্ৰমোহন পাটোৱাৰী, ডি ভৰত নৰহ। 4 নম্বৰ প্ৰশ্ন চৰাইদেউত কোনে ৰাজধানী পাতিছিল? এ চুকাফা, বি চুতেউফা, চি চুবিনফা, ডি চুখামফা। 5 নম্বৰ প্ৰশ্ন প্ৰশান্ত মহাসাগৰৰ উত্তৰে কি মহাসাগৰ অৱস্থিত? এ উত্তৰ মহাসাগৰ, বি ভাৰত মহাসাগৰ, চি প্ৰশান্ত মহাসাগৰ, ডি আটলান্টিক মহাসাগৰ। প্ৰতিযোগীসকলে উত্তৰসমূহ শনিবাৰে বিয়লি 3 বজাৰ ভিতৰত কমেণ্ট কৰি দিব লাগিব। বিজেতাই নগদ 500 টকাৰ উপহাৰ হিচাপে লাভ কৰিব। ধন্যবাদ।